ৰঞ্জিত প্ৰমোদ ডাঙৰীয়া আৰু আজি এই গান জয়নিং চেৰেমনি পৰিচালনা কৰি থকা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সভাপতি আমাৰ ৰবীন্দ্ৰ প্ৰশ্নকাৰী ডাঙৰীয়া, লগতে আমাৰ বিদ্যালয়ৰ BM ডক্টৰ নীলোৎ চৌধুৰী ডাঙৰীয়া আৰু লগতে আমাৰ মাজত আজি এই সভাত উপস্থিত হ'ব পৰা UPPLৰ বিষয়ববীয়াসকল আৰু বিভিন্ন মঞ্চৰ পৰা UPPLৰ পৰা ইয়াত উপস্থিত হ'ব পৰা বিষয়ববীয়াসকল, জিলা সমিতি আৰু প্ৰাইমাৰীৰ পৰা আজি এখনত উপস্থিত হ'ব পৰা মোৰ ৰাষ্ট্ৰীয়সকল, বিশেষভাৱে আজি আমি যে ইমান সুদীৰ্ঘ আমি বিধেয়ক দলৰ এজন সম্পাদক হিচাপে এটা মেম্বাৰ হিচাপে যে বিধেয়ক দলৰ যিখিনি সহায় সহযোগিতা আৰু সেৱা কৰি আহিছিলো, যিমানখিনি কৰিব লাগিছিল আমি এইখিনি কৰি আহিলো, কিন্তু আমি কিবা কাৰণবশতঃ আমি বিধেয়ক দলত এই সময়ত আমি যাব লগা হৈছিল। যিমানখিনি বিধেয়ক দলে আমাক যিখিনি প্ৰতিশ্ৰুতি দি তেখেতসকলে এটা ডাঙৰ এটা মহান কাম এটা কৰাৰ ক্ষেত্ৰত যিটো আশ্বাস লৈছিল, কিন্তু তেখেতসকলে সময় পাৰ হৈ যোৱাৰ পিছত কোনো ধৰণৰ সেই প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ নকৰিলে আৰু লগতে এই বহু কিছু কাৰণবিলাক আছে যে বিধেয়ক দল যে আজি কিয় বিজ্ঞানক যে ৰাইজে প্ৰত্যাখ্যান কৰিলে তাৰ ক'বলৈ হ'লে বহুত কিছু দলৰ নেতৃত্বত বা দলৰ ভিতৰত বহুত কিছু তেওঁ খেলি মেলি থকাৰ কাৰণে আজি বিধেয়ক দলে BTCৰ চতুৰ্থবাৰৰ কাৰণে ৰাইজে প্ৰত্যাখ্যান কৰিব লগা হৈছে। সেইকাৰণে আমি দেখিছো যে আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ যি প্ৰাক্তন সভাপতি আমি একেলগতে এটা সময়ত 10-12 বছৰ আমি একেলগত কাম কৰিছিলো, যে ৰাজনৈতিক ক্ষেত্ৰতে হওক, ছাত্ৰ আন্দোলন বড়োলেণ্ডৰ আন্দোলনৰ ক্ষেত্ৰতে হওক, আমি সুদীৰ্ঘ মোটামুটি বড়োলেণ্ড আন্দোলন আৰু ৰাজনৈতিক সংগ্ৰামত বড়ো আন্দোলনৰ পৰা মোটামুটি 25-26 বছৰ এই আন্দোলনৰ লগত মই জড়িত আছিলো। কিন্তু যি আশা আকাংক্ষা যি বিধেয়ক দলে যেনেকৈ আদৰি লৈছিল, বহুত হাজাৰ কৰ্মীসকলক লৈ তেখেতসকলে যি কৰিব লাগিছিলে এইখিনি তেখেতসকলে প্ৰতিশ্ৰুতি পালন নকৰিলে। তেওঁলোকে নিজাববীয়া কিছু কাম কৰাৰ কাৰণে আমি অসন্তুষ্ট হৈছো আৰু অসন্তুষ্ট হৈ যে আজি ৰৌতা মাত্ৰ নহয়, সমগ্ৰ বিজ্ঞান অঞ্চলত বিভিন্ন জিলাত যে নীলোৎ শৰ্মাই আজি UPPLত কিয় গ'ল এইখিনি কুৱেশ্যনবিলাক উঠি আহিছে আৰু বহুতো জিলা আপোনালোকৰ দৰে এনেধৰণে বহুতে জাগাই মানুহ মাতৃসকল মহিলাসকল দলৰ বিকল্প যিসকলে বিচাৰি আছিল তেখেতসকলে যোগদান কৰিব। মই এটা কথা আহ্বান জনাইছো যে যিসকল যিমানখিনি আমাক আপোনালোকে আগুৰি লৈছে যে সকলো সমদৃষ্টিৰে আৰু সমমৰ্যাদাৰে নিশ্চয় আমাৰ UPPLৰ যিসকল নেতৃত্ব আছে তেখেতসকলে সদায় তেখেতসকলক এই এটা ঘৰৰ পৰিবাৰ নিচিনা এটা ঘৰৰ ফেমিলিৰ দৰে সকলোকে সমানে দৃষ্টিৰে চাবৰ কাৰণে মই আহ্বান জনাইছো। যিহেতুকে আমি এতিয়া এটা ঘৰত এটা ছাতিৰ তলতে আমি সকলোৱে একেলগ হৈছো, ঠিক তেনেধৰণে সকলোকে একে দৃষ্টিৰে যাতে তেওঁলোকক চোৱা হয় এইখিনি মই আহ্বান ৰাখিছো। আৰু লগতে আমাৰ সমগ্ৰ ডাঙৰীয়া বিদ্যালয়ৰ তেখেতৰ যিটো ডাইনামিক লিডাৰশ্বিপ, এই ডাইনামিক লিডাৰশ্বিপে বিদ্যালয়ত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক যে সমানে উন্নয়ন কৰিব, সকলোৰে ৰাজনৈতিক আকাংক্ষা, ৰাজনৈতিক মৰ্যাদা আৰু সম বিতৰণ সম অধিকাৰৰ
যিটো শ্লোগান লৈ ফালে তেখেতে ওলাইছে তেখেতৰ ডাইনামিক লিডাৰশ্বিপত নিশ্চয় বিটিআৰৰ মানে সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয়ৰ লগতে বিটিআৰৰ উন্নয়ন আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠী যিটো আশা কৰিছে আমাৰ মানে বৰ্তমান বিটিআৰ চিফ আৰু ডাইনামিক লিডাৰ হিচাপে নিশ্চয় এই বিটিআৰৰ তেখেতে সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি মই দৃঢ় বিশ্বাসী আৰু আশা ৰাখিছোঁ। সকলোকে আজি এই সভাত মোক দুই এষাৰ ক'ব দিয়াৰ কাৰণে মই মানে আজি উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।